हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल और अनबॉक्सिंग करवा जाई आसो माने मोर जेखनी लग आछे हेखनी तो गम पाइसे मैं टावांग जाई आसो और जेखनी गम पाने ताहातक কৈ आसो मैं रिसेंटली टावांग जाई आसो এটা ধামাকেদার ব্লগিং হ'ব তো চেনেলটো আপোনালোকে চাব আৰু চাওয়ার কাৰণে আপোনালোকে চেনেলটো সাবস্ক্রাইব কৰি থব তো বলক এতিয়া বস্তুটো আনবক্সিং কৰো কি হয় বস্তুটো তো এইটো বস্তুটো মানে মোর মোবাইলটো বেটারি ড্রেন হয় সোনকালে বহুত সোনকালে আৰু তাৰে কাৰণে মানে ৰাস্তাত যাতে মই সেই কৰিব পাৰোঁ কি কয় ভিডিঅ' বনালিও বা কিবা কৰিলেও যাতে মানে মোবাইলটো চাৰ্জ হৈ থাকে আৰু প্লাছ নেভিগেশ্যনটো বহুত ইম্পৰ্টেণ্ট হ'ব টাৱাঙৰ ৰাস্তা আৰু সেইকাৰণে এই বস্তুটো মই লগ কৰি আছোঁ Kaki ayo, kawan. Saya langsung nyampe sini. So yare ভিতৰত আছে আমাৰ এটো আৰু এটো লাগব বাইকত আৰু এই লাগব বেটাৰীত এহে দি দিব চাৰ্জ এতে তাৰ মানে USB লগে কিনে বঢ়িয়া আছে আনি কিনে আমি মানে হেইত লগাম আৰু মোবাইলত লগাম আপোনাৰ যি USB টাইপ C যি হয় আপুনি লগাব পাৰে আৰু এতিয়া মই বাইক সাৰ্ভিসিং কৰিব যাই আছো তো তাতে একেলগে লগাম তো বলক लेफ्ट साइडे जी देखছে এই কাচিনডাল যে আছে ইডাল মই নিজে লগে ললো কিন্তু মানে ব্যাটারি কানেকশন দিয়া নাই তো তাতে যাই মানে যত সার্ভিসিং করবা যাই আছো তাতে একেলগে ব্যাটারি কানেকশনটো দি লম আৰু তো এটা ব্লক সিমলাগুড়িক লগি যাও আমি আৰু লেফট সাইডে এখন BH কলেজ অলপমান আছে আৰু বেছি দূৰ নাই অলপমান পাৰ হৈ যায় কেনে ইতে আহি পালো ৰয়েল মোটৰছ আৰু চাওকে বাইকখনৰ তেজ একদম কলা হৈ গৈছে নহ'ব আৰু এইটো নচলব এতিয়া নতুন তেজ ভৰাব লাগিব আগত তেজবিলাক উলিয়াই দিলোঁ এতিয়া নতুনকৈ ডনেট কৰিব লাগিব তেজ আমি ডনেট কৰিম আৰু নতুন তেজ দি আছোঁ বৰ্তমান সেই চলি আছে ট্ৰিটমেণ্ট চলি আছে হস্পিটেলে আৰু মানুহৰ হস্পিটেল বেলেগ আৰু বাইকতো বেলেগ আৰু ট্ৰিটমেণ্ট বৰ্তমান ডাক্তৰ ভাই এইটো এখানে সিগারেট খাওয়া ছিল দিয়ক মোর এ থাকছুন এয়ার ফিল্টারের অবস্থা এটা মানে হাওফাওটোর অবস্থা চাওক সিগারেট খাইছিল একদম সহায়ক বাকিয়ে নেই তাৰ মানে কেনে সিগারেট টিগারেট ইগলাখান নাখাব নহ'লে এনেহেন অৱস্থা হ'ব একে তো এইটো বদলাই দিম এতিয়া হাওফাও নতুন হাওফাও লগাম এতিয়া লগাই দিলক নতুন হাওফাও সমান দি আছে পিউরিফাই নতুন ব্লাড নতুন হাওফাও নতুন সব নতুন লগে লাগে ব্লাডটো নতুনকে দি আছে পুরা হৈ গেল মোৰ বাইকৰ গোটেইখিনি কাম মই কৰিলোঁ ইয়াতে ৰয়েল মোটৰছ চিমলাগুৰিত বৰপেটা ৰোড নাপতে বাছ ষ্টেণ্ডটো নাপতে মানে এই আপোনাৰ যদি পাঠশালা সাইডৰ পৰা আহে তেতিয়াহ'লে আপোনাৰ লেফ্ট সাইড আৰু বৰপেটা ৰোডৰ সেইটো ফালৰ পৰা আহিলে তেতিয়াহ'লে আপোনাৰ ৰাইট সাইড পৰে আৰু বৰ ধুনীয়াকৈ কৰি দিলাক দাদাই কামখিনি তো দাদাৰ পৰা কিবা কওঁ অল দ্য বেষ্ট তোমাৰ ট্ৰিপৰ কাৰণে টেক কেয়াৰ থেংক ইউ দাদা আৰু মোৰ কামখিনি সঁচাকৈ ধুনীয়াকৈ কৰি দিছে আৰু বেছি প্ৰাইচো বেছি লোৱা নাই গোটেইখিনি মানে বাজেটত কৰি দিছে আৰু চ' ইয়াতে আহিব চবে বৰ ধুনীয়াকৈ কাম কৰে তো ঘৰত যাই লগ পাই আছোঁ বাই ৰ'ব এটা কথা 27 তাৰিখে দাদাইও তাৰমানে লাডাখত ৰাইড কৰিব যাই আছে তো দাদাকো অল দ্য বেষ্ট আৰু ভালকৈ আহক ছেফ থাকক ছেফ ৰাইড এতিয়া যাই আছোঁ পলিউশ্যন টেষ্ট কৰিব আৰু এইটো মাষ্ট বি তাৰমানে অৰুণাচলত যোৱাৰ লগে লগে এইটো লাগবই তো এতিয়া পলিউশ্যন টেষ্ট কৰি লওঁ আহি পালোঁ পলিউশ্যন টেষ্ট চেণ্টাৰ মানে চিমলাগুৰিত এইটো চিমলাগুৰিৰ পৰা আহি কেনে এই আপোনাৰ BH কলেজৰ সন্মুখত যিটো মানে তেল ডিপু আছে তাতে এইটো কাম আৰু এনেকৈ দাদা এখন কিবা কিবি প্ৰচেছ কৰি আছে তো হৈ যাব আজি তাৰপিছত ৰেডি হৈ যাম অৰুণাচল যাবৰ কাৰণে টাৱাঙত যাবৰ কাৰণে তো এনেকৈ প্ৰচেছ কৰি হৈ গ'ল মোৰ পলিউশ্যন টেষ্ট কিবা পাছেদি ভৰাই দিছে তাৰ মানে এতিয়া যাব ৰেডি আৰু মোটামুটি আৰু তো হৈ গ'ল আমাৰ এই পলিউশ্যন চাৰ্টিফিকেট তো এতিয়া যাব ৰেডি আৰু টোটেলি অৰুণাচল টাৱাং আৰু ফ্ৰীতে মানে ফকত ইয়াতে পাই কিনে ইয়াতে পাম চাম চেক কৰি ল'লোঁ একেলগে যিহেতু যাবৰ আগতে কৰিবই লাগিব তো একদম ফিটফাট কৰি ল'লোঁ অলপ চলপ মই যে মোবাইল হোল্ডাৰটো লগাইছিলোঁ সেইটো তাৰমানে টেষ্ট কৰিবৰ কাৰণে মানে ক'ৰবাত ৰাইড কৰিলে ধৰি লওক সেইটো দি ভিডিঅ' চিডিঅ' এনেকৈ কৰিব পাৰিম না বাইকতো টেষ্ট কৰি আছিলোঁ টেষ্ট কৰি থাকোঁতে মানে ৰাস্তাত দেখি যাওঁ বোলো একবাৰ টেষ্ট কৰি আহোঁ তো কি হ'ল চাওকচোন এই লাগি কেনে কি হ'ল এতিয়া এই ব্ৰেকডালৰ কাম খতম ব্ৰেক নধৰে এইডালে বেণ্ড হৈ কৰিবা কিবা একদম
ভাজা পাপৰ হেন হৈ গ'ল মানে দিনে বয়াৰ ছাৰ্ভিচিং কৰি আহিছিলোঁহে মাত্ৰ চাইলেঞ্চাৰটো খুলি কিনে শব্দ চাওকচোন আজি এনে মোবাইল হোল্ডাৰটো দি মানে ভিডিঅ' কৰি আছোঁ ফুলতে চাইলেঞ্চাৰত কিয় প্ৰব্লেম হৈ গ'ল চাওঁতে কি চাউণ্ড দেখাই আৰু কাম বাঢ়িল এতিয়া ভবানীপুৰত ৰয়েল এনফিল্ডৰ একো বস্তু নাই তো আৰু উল্টা পুল্টাহে লাগিল মোৰ মানে মাথাটো নষ্ট হৈ গৈছে এতিয়া আহিছোঁ পাঠশালাত ভৰালি মটৰছত আৰু এনেকৈ কৰি দিছে মোৰ কামখিনি এইখিনি ভিডিঅ' কৰা নাই বাৰু মই তো সোনকালে যাওঁ বলক বহুত দেৰি হৈ গ'ল মোটামুটি আপোনাৰ 8টা বাজে এতিয়া এৰে পৰা যাম এতিয়া ডুবি মালিপাৰাত তো তাতে এই ঋতুপৰ্ণৰ তাতে যাম আৰু সিয়াৰ পৰা বেগ চেগ আনি কি হ'ল আমি দুটাই এখন বাইকতে যাম না তো দুটা যদি আমি বেলেগ বেলেগকৈ বেগ লওঁ আমাৰ প্ৰব্লেম হৈ যাব সেইকাৰণে আমি এটাই বেগ ল'ম তাত তাতে এটা ডাঙৰ বেগ আছে তো সেই বেগটোত মই বস্তুখিনি ভৰাই লৈ ইয়াৰ পৰা যাম আৰু তাতে সি ভৰাব তো সেইকাৰণে আনিব যাম গৈছোঁ ৰ'বা গেটে চেটে কিবা কুকুৰৰ পৰা সাৱধান মাৰি থৈছা হে আহিম বুলি কয় এনেকৈ পূৰা ৰেডি চেডি কৰি থৈ দিছে হেলমেট মই নিম বুলি আগতে মানে আমাৰ কথা পতা আছিল তো পূৰা একদম ৰেডি কৰি থৈ দিছে তো লৈ কিনে এতিয়া যাব লাগে আৰু আহিলোঁ এতিয়া তাৰে পৰা আৰু এইখান পালোঁ আমি ভট্টদেৱ ইউনিভাৰ্চিটি প্ৰায় এতিয়া বাজিছে 10টা আৰু ৰাতিৰ পাঠশালা চাওক এইখান হ'ল মেইন টাউন মইতো যাই আছোঁ টাৱাঙক আৰু আপোনালোককো মই এৰি নাযাওঁ আপোনালোককো মই ভাৰ্চুৱেলি লৈ যাম আৰু লৈ যাবৰ কাৰণে আপোনালোকে চেনেলটোত আহি কেনে প্লিজ ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো চাইছে আৰু যদি ভিডিঅ'টো চাই কেনে ভাল লাগিছে তেতিয়া লাইক কমেণ্ট আৰু যি আছে চব কৰি দিব আপোনালোকে আমাৰ ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰি দিব মানে আমাৰ কি হ'ল আমাৰ ছাবস্ক্ৰাইবাৰ নাই বা ইমান আমাৰ চেনেলবিলাক নতুন হয় তো কি হয় আমাৰ ভিডিঅ'বিলাক ৰিচ নাপায় মানুহৰ মাজত নাযায় চ' যিমান পাৰে শ্বেয়াৰ কৰক আপোনালোকে মৰম কৰিলেহে আপোনালোকে আমাক ছাপোৰ্ট কৰিলেহে আমি আগুৱাব পাৰিম বা আপোনালোকক এনেকৈ নতুন নতুন জেগা দেখুৱাব পাৰিম চ' প্লিজ ডু শ্বেয়াৰ আৰু কালি ল'ম ভেকচিন আৰু ভেকচিন লোৱাৰ পিছত মই টোটেলি ৰেডি টাৱাং যোৱাৰ কাৰণে নেক্সট একদম ধামাকেদাৰ ভ্লগ হ'ব ধামাকেদাৰ লগ পাই আছোঁ এটা নতুন ভ্লগৰ সৈতে আনটিল দ্য নেক্সট ভিডিঅ' টাটা বাই বাই ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক